মাননীয় অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মহোদয়ৰ সমীপত আমাৰ মুখ্যমন্ত্ৰী আমাৰ প্ৰশ্ন যে চাৰ্জশ্বিট দাখিল নকৰোঁতে যিখিনি ওজন চাৰ্জশ্বিট সম্পৰ্কীয় তথ্য আপুনি ক'ত পালে সেইটো কথা তাৰ প্ৰতিটো বক্তব্য প্ৰশাসনিক মুৰব্বী হিচাপে যদি কিবা তথ্য আপুনি পাইছে সেই তথ্য আপোনাক ৰাজহুৱা কৰাৰ অধিকাৰ কোনে ভাবে মুখ্যমন্ত্ৰী পদৰ মৰ্যাদা ৰক্ষাত ব্যৰ্থ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা প্ৰস্তুত নহওঁতেই গম পালে তাতকৈ বেছি জ্ঞানী মানুহ আছে চাৰ্জশ্বিটৰ এনে কিছু তথ্য থাকিব যিখিনি কথা অসমীয়া মানুহে সহ্য কৰিব নোৱাৰিব এই কথা কালিৰ দিনটোত মুখ্যমন্ত্ৰীয়ে কিয় ক'লে জুবিন গাৰ্গৰ হত্যা সমান্তৰালভাৱে মুখ্যমন্ত্ৰীৰ সাংগপাংগ একাংশ নামি পৰিছে জুবিন গাৰ্গৰ চৰিত্ৰ হননত পৰোক্ষ বা প্ৰত্যক্ষভাৱে হয় মুখ্যমন্ত্ৰীয়ে সেয়া দেখিছে নহয় মুখ্যমন্ত্ৰী নীৰৱে আছে নেদেখাৰ কোনো কথাই নাই বা নিচিনাৰ কোনো কথাই নাই কিয় এই ধৰণৰ এটা উপসৰ্গ বা এই ধৰণৰ এইখিনি উপসৰ্গ মুখ্যমন্ত্ৰীয়ে জাপি দিব বিচাৰিছে বা প্ৰথমতে এই কথাখিনি কিয় ক'ব লগা হৈছে মুখ্যমন্ত্ৰীয়ে কালিৰ দিনটোত চাৰ্জশ্বিট সম্পৰ্কীয় কিছুমান তথ্য সংবাদ মাধ্যমত কিদৰে সদৰি কৰিছিল দেখুৱাব বিচাৰিছোঁ আই থিংক যিখন অভিযোগনামা দাখিল হ'ব সকলোৱে বহুত আচৰিত হ'ব নতুন নতুন বহুত তথ্যও পাব আৰু ডেট উইল বি ইট উইল নট বি এ ভেৰি ইজি গোটেই বস্তুটো জাতিটোক এবজৰ্ভ কৰোঁতে সময় লাগিব অভিযোগনামাখন কাৰণ তাত বহুত কথা থাকিব গতিকে তেতিয়া আপোনালোকে নিজকে নিজে এবাৰ চোৱাৰ সময় পাব আই থিংক